হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া সময় বাজিছে ৰাতিপুৱাৰ 11টা আৰু মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আৰু মই আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ ছোৱালীজনীৰ কাৰণে। মই এতিয়া খানা বনাব গৈ আছোঁ, তো মই তাৰে দিয়ে ষ্টাৰ্ট কৰিছোঁ কেনেদৰে বনাওঁ আৰু মোৰ ছোৱালীজনীয়ে কেনেদৰে খাই ভাল পায় তাকেই মই আপোনালোকৰ লগত দেখুৱাব গৈ আছোঁ। আৰু তাৰপিছত মোৰ দিনটোৰ কামবিলাক হৈ থাকিব আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে মই ষ্টাৰ্ট কৰিছোঁ কামবিলাক, মোৰ চাই থাকিব। খিচিৰিৰ বাবে মই আধা বাতিতকৈও কম মচুৰ দালি আৰু চাউল লৈছোঁ, মিক্স কৰি ভালদৰে ধুই লৈছোঁ। আৰু ইফালে এটা সৰু পিঁয়াজৰ আধা টুকুৰা কৰি লৈছোঁ আৰু এটা আলমণ্ড আৰু দুটা কাজু লৈছোঁ। মই সেইখিনিও ভালদৰে কাটি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, ডাঙৰ হৈ থাকিলে খাব প্ৰব্লেম হ'ব কাৰণে। আৰু ইফালে মই কুকাৰটো বহাই দিছোঁ আৰু মোৰ কুকাৰটো গৰম হৈছেয়ে। কুকাৰটোত মই অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হ'ল, এতিয়া মই পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, তেতিয়াহ'লে মই দালি আৰু চাউলখিনি মই ইয়াতে দি দিম। আৰু একেলগে মই ড্ৰাই ফ্ৰুটছখিনিও দি দিম। তাৰপিছত দিম নিমখ, হালধি। অকণমান দিছোঁ। আৰু ইয়াতে মই অকণমান জিৰা পাউডাৰ দিম। একচুৱেলি তাই মছলা নহ'লে খাই সিমান ভাল নাপায়, তো অলপ দিছোঁ, বেছি দিয়া নাই। বাচ্ছাক কিন্তু মছলা খোৱাটো ভাল নহয়, কিন্তু মই দিছোঁ, তাই যে এনে প্লেইন কৰি বনাই দিলে নাখায়, সেইকাৰণে দিছোঁ। আৰু এতিয়া মই এইখিনি এনেকৈ অলপ লৰাই পানী দি দিম ইয়াতে। ভালদৰে লৰাই ল'লোঁ মই, আৰু এতিয়া ইয়াতে মই পানী ঢালি দিম। পানী মই সৰু বাতিটোৰে 2 বাতি দিম, কাৰণ এইখিনি অলপ সিজিব লাগিব বেছিকৈ। আৰু পানীটো দি এনেকৈ ঢাকনাখন মাৰি দিম, আৰু মাৰি পেলাই মই ইয়াত 7-8টামান চিটি আহিব দিম। বাছ হৈ গ'ল, আৰু একো কৰিব নালাগে। আৰু এতিয়া সময় হ'ল 12:30। তাৰপিছত কুকু উঠি গ'ল, তাইক অকণমান খোৱালোঁ, খিচিৰি অলপমান খোৱালোঁ, বেছি নাখালে, অলপে খালে। বেটা পৰি যাবা। আৰু এতিয়া মোৰ ভাতটো বনাব মন যোৱা নাই, যিহেতু অকলে আছোঁ, নবনালেও কোনো প্ৰব্লেম নাই। আৰু খাব মন যোৱা নাই, বনাব মন যোৱা নাই। দেৰিকৈ চাগে খাব মন যাব, কিবা খাব মন গ'লে মেগী টেগি কিবা খাই দিম বনাই পেলাই। আৰু এতিয়া আমাৰ আছে কাপোৰ মেলিব যাবৰ কাৰণে ওপৰত, কিন্তু বহুত ৰ'দ চোকা আছে। কুকুকো যিহেতু দিম, সেইকাৰণে মই নাযাওঁ। এতিয়া অলপ আৰাম কৰি আছোঁ। তাৰপিছত যেতিয়াই ৰ'দ কমে তেতিয়াই আমি গুচি যাওঁ ওপৰত। হ'ব টাটা। মাইকটো পৰাৰ কাৰণে তাই হাঁহিছে, তাই বুজি পাইছে নিজে। এইবিলাক কি লৈ আহিছা? কি লৈছে বেটা? অ' মাই গড! তাই একেবাৰে সূতাবিলাক, টাকুৰিৰ সূতাবিলাক মেৰিয়াই লৈছে। ইয়াত দেখিছেনে, মুখত কিবা নহয় কিবা এটা, ভাল বস্তু নহয় কিন্তু একদম বেয়া বস্তুবিলাকে মুখত কিবা নহয় কিবা এটা তাইক লাগিবই। আৰু নিদিলে কিমান জোৰে চিঞৰিব, বাপৰে, কাণ কলা কৰি দিয়ে। তো চিঞৰি থকাত কৰি দি দিওঁ, কিন্তু দিব নালাগে। চাওকচোন কি লৈ আছে, এইটো চিৰাম হয়, চিৰামটো মুখত লাইছে। আৰু ইয়াৰে মুখৰ যিবিলাক মানে ঢাক্কানবিলাক থাকে, গোটেইবিলাক ক'ত পেলাইছে, কি কৰিছে, একো গম নাপাওঁ মই। এটাৰো ঢাক্কান নাপাব আপুনি মোৰ চিৰাম, তেল যি নহওক সেইবিলাক বস্তুৰ। তেতিয়াহ'লে অকণমান ৰেষ্ট কৰি আছোঁ, আকৌ কথা পাতি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ লগত। আৰু আমি এতিয়া আহি গ'লোঁ ছাদৰ ওপৰত। দেখিছেনে কিমান ধুনীয়া হৈ আছে আকাশখন।
আৰু কুকুৱে ছাতত আহি বহুত ভাল পায় তাই গ'ল খেলিবৰ কাৰণে ৰ'দ দিছে যদিও তাই ৰ'দলৈ চোৱা নাই দৌৰি গৈছে খেলিবৰ কাৰণে नो 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 बेटा नो कहाँ बैठ गए हो आप उठो उठो बेटा কাপোৰ শুকাই আহি আমাক কুকুৱে বহুত কষ্ট কৰিলে কাপোৰ মেলোঁতে তো এতিয়া তাই ভুজিয়া খাই আছে ভুজিয়া আৰু গাখীৰ খাব কুকুৱে বহুত স্পাইচি বস্তু বহুত ভাল পায় খোৱা বেটা ভেৰি গুড গাৰ্ল খোৱা খোৱা पकड़े गिर गया बेटा बेटा এতিয়া সময় হ'ল 2:45 আপোনালোকৰ খোৱা বোৱা হ'ল চাগে আমিতো খোৱা নাই ভাত বনোৱা নাছিলোঁ যিহেতু খোৱাও নাই আৰু মই আমাৰ ৰুমৰ তলতে হোটেল আছে তাতে পৰঠা এখন অৰ্ডাৰ দিছোঁ তো পৰঠা দিব পৰঠা আৰু মিঠাই খাম আমি এতিয়া কুকু আৰু মই খাম তুমি খাবানে কুকু कुकु खाओगे बेटा आप आपको खाना है कुकु खाना है कुकु को भी खाना है कुकु और मैं खाम परोठा और मिठाई खाम आहि गल आमार गरम गरम परोठा और मिठाई आमी एतिया खाम कुकु और मैं खाई लो खाई पेलाय आपनालोকৰ লগত আৰু অকমান কথা পাতিম কেতিয়াবা এনেকৈ খায়ো ভাল লাগে হোটেলৰ খানাবিলাকো কেতিয়াবা ভাল লাগে বেছি ভাল নালাগে বাৰু কেতিয়াবা ভাল লাগে সদায় খাবতো ভাল নালাগে কিন্তু আজি বহুত দিনৰ মূৰত এনেকৈ খালোঁ বহুত ভাল লাগিছে খাই তো আমাৰ এতিয়া খোৱা হৈ গ'ল কুকুৱে নাখালে ময়ে খালোঁ পৰঠা তাই অলপমান পেট ভৰি আছিলে বাৰু গাখীৰ খাইছিলে অলপ আগতে আৰু এতিয়া তাইক মই টোপনি নিয়াম টোপনি আছেনে নাই গম নাপাওঁ বহুত ডিষ্টাৰ্ব দি আছে মোক তো ভাবিছোঁ খুৱাই থৈ দিওঁ খুৱাই পেলাই যিবিলাক হা মাইকটো লৈ ল'লে তাই তো তাইক এতিয়া মই টোপনি নিয়াম আৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক অশেষ অশেষ ধন্যবাদ দিছোঁ আৰু কেনেকুৱা লাগিলে কমেণ্টেৰে জনাব তেতিয়াহ'লে এৰিছোঁ আজিলৈ বাই বাই